নিলজ্জতাৰ সীমা অতিক্ৰম কৰিলে এইবাৰ অসমীয়া যুৱতীয়ে ৫,০০০ কমেণ্ট দিলেই কাপোৰ খুলি নগ্ন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতি দিলে। ৫,০০০ কমেণ্ট কৰিব, মই পুৰা অপেন কৰি ভিডিঅ' বনাই দেখুৱাই আছো ৰছীবিলাক। ফেচবুকত যেন অসমীয়া যুৱতীৰ কাপোৰ খোলা এতিয়া প্ৰতিযোগিতা চলিছে। অসমীয়া যুৱতীক সামাজিক মাধ্যমত এইবাৰ চানিলনিৰ ৰূপত দেখা গ'ল। এইগৰাকী যুৱতীলৈ ভালদৰে মন কৰক। এই যুৱতীগৰাকীৰ নাম দীপামণি দেৱী। এইগৰাকী যুৱতীয়ে সামাজিক মাধ্যমত ব্ৰা পেণ্টি পিন্ধি ভিডিঅ' বনায়। যুৱতীগৰাকীৰ সামাজিক মাধ্যমত আছে ৫০,০০০ৰো অধিক ফলোৱাৰ্ছ। এইগৰাকী যুৱতীয়ে কেতিয়াবা নিজৰ ফলোৱাৰ্ছক প্ৰতিশ্ৰুতি দিয়ে যে ৫,০০০ কমেণ্ট দিলেই লাইভ ভিডিঅ'ত কাপোৰ খুলি দেখুৱাব। মন গ'লেই যেন এইগৰাকী যুৱতীয়ে নিজৰ অশ্লীলতাৰ ভিডিঅ'বোৰ দিবলৈ অলপো লাজ কুণ্ঠাবোধ নকৰে। এতিয়া প্ৰশ্ন হ'ল, নিজকে ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বুলি ভবা এইসকল সমাজৰ আৱৰ্জনাবোৰৰ বিৰুদ্ধে কোনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব? আপুনিও নিজৰ মন্তব্য আগবঢ়াবলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, DNB ডিজিটেল আছাম।